ও দোস্তিহাত স্বাগত হে আপ সবাইকে মেরে ইউটিউব চ্যানেল पर আৰু আজি বলে বিশ্বকৰ্মা পূজা মোৰ তো খবৰে নাই এই কাৰণে টোপনি পৰা নুঠা পাই মাদাৰৰ গালি খাবার কাট পড়লা তাৰ পিছতে গম পালো আজি যে বিশ্বকৰ্মা পূজা আৰু সোনকালে উঠি পেলাই আৰু গৰুটা দিবা আহিলো আৰু গৰু চৰু দি পেলাই ইয়াতে জংঘলত সোমি আছো অলপ হাৱা খাবা হাৱা কাৰণ কিমান গৰম কিমান ৰ'দ নাচোৱা কি হবে আৰু বিশ্বকৰ্মা উপলক্ষে কিবা কানিতো কৰিব লাগিব নাই কমে মোৰ বাচন্তিখন প্ৰথমতে ধুবা লাগিব তাৰপিছত আৰু কিবা কানি কৰিব লাগিব আৰু মালা চালা হালাব লাগিব গতিকে এতে জংঘলত সোমাই পেলাই হাৱা খাই থাকিলে আপোনাৰ নহ'লে মাদাৰো আৰু গালি খাম সেইকাৰণে অল্প অল্প কাম কৰি মাদাৰক ভাল লগাটাই ভাল হ'ব না তো নহ'লে বিশ্বকৰ্মা উপলক্ষে অল্প অল্প পৰব লাগে আৰু এনেকে পৰি ধৰি আহি দেখা পালো যে ডেকাই চাইকেল ধুই ধাই পিনে মালালে ৰেডি হৈ প্ৰসাদ বনাবৰ কাৰণে তৈয়াৰী কৰি আছে তৈয়াৰী গৰু দিবা যে পৰি ধৰি হ'লেও আহিছিলোঁ চাইকেলখন ধুব লাগিব বুলি সোনকালে কিন্তু আহি পেলাই যে দেখা পাঙি সৰু এপাই চাইকেল টাইকেল ধুই ৰেডি মালা চালা খালি মোৰে ভাল হ'ল আৰু কি কৰিম চাইকেলখন লং লৈ পেলাই আৰু কিবা কানি কৰি পেলাই ঘূৰিব যোৱা এটা ভাল হ'ব নে কি গাঁও চাও ধুই ৰেডি আৰু ফুৰিব যাবা কিন্তু দেখা পালোঁ যে বাহ লম্পেনৰ ওপৰত মুখা পিন্ধি প্ৰসাদ বানি আছে বাপৰে বাপ কিনো কাৰবাৰে আৰু এনেকে সদ দেখাই বানোৱা প্ৰসাদ খাই ওলালো আমি ফুৰবা যাবা আৰু এনেকে ফুৰবা যাই পিনে এনজয় কৰবা পাম বুলি আমি দুটাইও ইয়ো মাৰি যাই আছিলো ইয়ো তাৰ পিছত ভাবছিলোঁ যাম বুলি ঘূৰবা চাইকেল টাইকেল লৈ ওলাইছিলোঁৱে কিন্তু যেতিয়া ৰ'দ দিছে বাপা ঐ এই গৰুৱে হেল্লা লাগি পৰিছে আৰু আমি এনো কি মানুহহে নাই যাবা নৰা সেইকাৰণে গৰুটা বদলাই দি পেলাই ঘৰত যোৱাই ভাল হ'ব বাপ্পা ঐ চকু মেলবাৰ কিবা কৈ চকু মেলবা নৰা ৰ'দ দিছে আৰু এনেকে চকু মুজি মুজি গৰুকেইটা পানী খুৱাই কিবা ছায়া জেগাত ঘাঁহ খাবার কাৰণে খুটিটা পুতি দি পেলাই আহি পালো মই ঘৰ কিন্তু ঘৰ আহি দেখা পালো কি ডেক্সিত সুধা ভাতহে আছে আঞ্জা চাঞ্জা একো নাই ভাতৰ ডেক্সি দাঙি ফেলে আৰু বঢ়িয়াকৈ দোকান লেকিন যাং তাতে আৰু খাই দি ফেলে আহি লাগব আৰু নাগাৰটা ফুৰে নহ'লে শুকে থাকবা নৰা ভাই বিশ্বকৰ্মাৰ দিন ভাবছিলোঁ ময়ো বাইকত আপি লৈ ঘূৰাম কিন্তু মোৰ আছে চাইকেল মোৰ লগৰগিলাই ধুনু মুনু চুনু কৰি পেলাই বাইকৰ কটিত আপি উঠে লৈ ঘূৰি আছে অৱশ্যে নহ'ব ভাল হৈছে মোৰ এই ইথান সেই ধুনু মুনু চুনু বিয়া হোৱাৰ পিছত এনেও বাচন ধুয়ে হ'ব হয়নে নহয় গতিকে যি হয় ভালৰ কাৰণে হয় নহয় ভাল হৈছে গতিকে এতিয়া মই ভাতৰ ডেক্সি দাঙো আৰু দোকানলৈকে টিপটেৰে দাউৰো আৰু যাই পাই মাকুলা মাকুলি ভাত মাৰি মোৰ ঠাৰেং ডেঙে চুলি কিডাল ঠিক ঠাক কৰি হলো মই ঘৰ মুৱা তাৰ পিছত ডেক্সিনি দোকান পালোঁ দোকান পাই ভাত খালোঁ ভাত খাই পেলাই আৰু ৰিটাৰ্ণ ঘৰ আহি পালোঁ গতিকে মোৰ বম জোৰে লাগছে কি বুলি কয় আৰু মানে মন্দিৰত যে কিবা একলাই পূজা কৰে সেইটোৱে লাগছে গতিকে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট এণ্ড চেনেল এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিবি আৰু মিলতে আগ্ৰহী তাত থাকিলে বাই দে বম জোৰে লাগছে হা